এৰিয়া অফিচাৰ এপ ব্যৱহাৰ কৰি আমি যেতিয়া ফিল্ড ভিজিট কৰোঁ তাৰ ৰিপৰ্ট কেনেদৰে চাব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহক। ৰিপৰ্ট চাবৰ বাবে আমি প্ৰথমে MGNREGA ৱেবছাইটটো খুলি ল'ম আৰু তাত থকা যিটো এৰিয়া অফিচাৰ লিংক আছে তাত আমি ক্লিক কৰিব লাগিব। ইয়াৰ পিছত যিটো নতুন পেজ আহিব তাৰ ওপৰফালে থকা ৰিপৰ্ট লিংক বা যিখন মেনু থাকে মেনুত আমি ক্লিক কৰিম আৰু এই ৰিপৰ্ট চাবৰ বাবে কোনো ইউজাৰ আইডি বা পাছৱৰ্ডৰ প্ৰয়োজন নহয়। সকলো মানুহে এই ৱেবছাইটত গৈ ৰিপৰ্ট ছেকশ্যনত যিকোনো মানুহৰ বা যিকোনো টেকনিকেল অফিচাৰৰ ৰিপৰ্ট চাব পাৰে। এইটো পাব্লিক ডমিনত সকলোৱে চাবৰ বাবে উপলব্ধ হৈ থাকে। ৰিপৰ্টত ক্লিক কৰিলে আমি কেইবাটাও অপশ্যন দেখা পাম। সেই অপশ্যনখিনিৰ ভিতৰত যিটো আমাৰ প্ৰথম অপশ্যন বা লিংক থাকে অফিচাৰ্ছ ভিজিট ৰিপৰ্ট বুলি থাকে যিটো তাত আমি ক্লিক কৰিলে আমি ডেজিগনেশ্যন ৱাইজ ৰিপৰ্টটো চাবলৈ পাম। এই পেজটোত আমি প্ৰথমে স্কিমৰ নামটো চিলেক্ট কৰিব লাগিব। আমি মহাত্মা গান্ধী MGNREGA চিলেক্ট কৰিলোঁ। তাৰপিছত আমি ডেট ফ্ৰম আৰু ডেট টু এই দুটা চিলেক্ট কৰাৰ পিছত আমি গেট ৰিপৰ্টত ক্লিক কৰিলে আমাৰ ডিটেইল ৰিপৰ্টটো আহিব। এতিয়া যদি আমি আসামত ক্লিক কৰোঁ, আসামত ক্লিক কৰিলে আমি অসমৰ জিলা ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজ আমি ৰিপৰ্টটো দেখিম। এই ৰিপৰ্টটো আমি চালে দেখিম যে আমাৰ জিলা পৰ্যায়ৰ বা ব্লক পৰ্যায়ৰ যিখিনি আমাৰ অফিচিয়েল আছে তেওঁলোকে কিমানটা ৱৰ্ক ছাইট এতিয়ালৈকে ভিজিট কৰিছে। যিটো আমি ডেট আমি দিলোঁ সেই ডেটৰ ভিতৰত কিমানজন ডিষ্ট্ৰিক্ট অফিচিয়েলে কেইটা ছাইট ভিজিট কৰিছে বা ব্লকৰ টেকনিকেল পাৰ্চন হওক বা BDO হওক কেইটা ছাইট ভিজিট কৰিছে সেই ৰিপৰ্টটো চাব পাৰোঁ। অসমৰ কাৰণে যিখিনি আমাৰ মেপ কৰা হৈছে BDO সকল ব্লক লেভেলত শ্ব' হৈ আছে আৰু বাকী যিখিনি টেকনিকেল পাৰ্চন জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ সেইসকলৰ নাম জিলা পৰ্যায়ত ৰেজিষ্ট্ৰেশ্যন হৈ আছে আৰু তেওঁলোকৰ ৰিপৰ্ট চাব লগা হ'লে আমি ডিষ্ট্ৰিক্ট লেভেলৰ ফিগাৰত ক্লিক কৰিহে চাব পাৰিম আৰু BDO সকলৰ ৰিপৰ্ট চাব লগা হ'লে আমি ব্লক লেভেলৰ যিটো ফিগাৰ থাকে তাত ক্লিক কৰিব লাগিব। এতিয়া আমি যদি ডিষ্ট্ৰিক্ট লেভেলত যিটো ফিগাৰ আছে সেই ফিগাৰটোত ক্লিক কৰিলে আমাৰ যিখিনি টেকনিকেল পাৰ্চন আছে ব্লক লেভেলত তেওঁলোকৰ ডাটাখিনি চাব পাৰিম। এতিয়া আমি দেখিলোঁ যে আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ প্ৰথমে অৰুণ সিং আহি আছে। তেওঁ কোন ডেটৰ পৰা কোন ডেটত কোনটো জিপিত গৈছিলে সেই ডাটাখিনি চাব পাৰোঁ। তেনেকৈ আমাৰ বাকী এইসকল এছিষ্টেণ্ট ইঞ্জিনিয়াৰসকলৰ ডাটাখিনি আহি আছে বা এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাটাখিনি আহি আছে। আমি ডিটেইলছখিনি ইয়াত চাব পাৰোঁ আৰু এই ডাটাখিনি যদি বিশদভাৱে চাব বিচাৰোঁ তাৰ কাষতে যিটো লিংক আছে ভিউ ৰিপৰ্টত ক্লিক কৰিলে আমি সেই জিপিলৈ যোৱা ৰিপৰ্টখিনি ডিটেইলছ চাব পাৰোঁ। আমি এটা ভিউ ৰিপৰ্টত ক্লিক কৰিলোঁ। ক্লিক কৰোঁতে দেখিলোঁ যে ইয়াতে আমাৰ অফিচাৰজনৰ নাম আহি আছে, ডেজিগনেশ্যন আহি আছে, তেওঁৰ ইমেইল ID আহি আছে আৰু কোন তাৰিখে গৈছিলে, কোন জিপিত গৈছিলে সবিশেষখিনি আমি চাব পাৰিলোঁ। আৰু যদি আমি তেওঁ কোন কোন স্কিমত গৈছিলে, কি ফিডবেক দিছিলে, কি ধৰণৰ ফটো উঠাইছিলে সেই বিষয়ে যদি জানিব বিচাৰোঁ আমি তেতিয়াহ'লে তলত যিটো আমাৰ স্কিম বুলি লিখা থাকে স্কিমৰ তলত যিটো MGNREGA আছে MGNREGAৰ কাষৰ টেবটোত ক্লিক কৰিলে তাৰ ডিটেইলছখিনি চাব পাৰিম। আমি যদি ইয়াত ক্লিক কৰোঁ আমি দেখিম ৱৰ্ক ছাইটবোৰ তেওঁৰ আহিছে। ৱৰ্ক ছাইট বুলি লিখা আছে, ৱৰ্ক ছাইট 1 লিখা আছে, ৱৰ্ক ছাইট 2 লিখা আছে। তে আমি এতিয়া গম পালোঁ যে এইজন আমাৰ টেকনিকেল পাৰ্চনে ৱৰ্ক ছাইট 1 আৰু ৱৰ্ক ছাইট 2 সৰ্বমুঠ 3টা স্কিম বা এনৰেগাৰ ৱৰ্ক সেই জিপিত তেওঁ ভিজিট কৰি ফিডবেক আপলোড কৰিছিলে আৰু তেওঁ আপলোড কৰা ৱৰ্ক ছাইট হিচাপে যদি আমি যিখিনি ডাটা আপলোড কৰিছিলে সেইখিনি যদি আমি চাব বিচাৰোঁ কাষতে দেখিম যে কুৱেশ্যন যিখিনি আমি ফিল্ডত আপলোড কৰিছিলোঁ তাৰ এনচাৰখিনি ইয়াত আহি আছে সেই ৱেবছাইটটোৰ। ইয়াতে আমাৰ যিখিনি ডাটা আমি য়েছ ন' কৰিব লাগে, যদি য়েছ কৰোঁ তেতিয়া গ্ৰীণ হৈ থাকিব আৰু ন' কৰিলে ৰেড হ'ব আৰু যিখিনি আমি ৰিমাৰ্কছ ভৰাওঁ সেইখিনি ব্লেক কালাৰত আহে। আৰু তাৰ তলত যদি আমি আহোঁ
আহিলে দেখিম যে তেওঁ যিখিনি ফটো উঠাইছিলে সেই ফটোখিনিও আমি ইয়াত চাব পাৰিম। আমি যদি এখন স্ক্ৰীনখন ডাঙৰ কৰি লওঁ তেওঁ ৱৰ্কছাইটত যিখিনি ফটো উঠাইছিলে সেই ফটোখিনি আমি চাব পাৰোঁ। তেনেদৰে আমি ৱৰ্কছাইট 3 যিখিনি ডিটেইলছ আছিলে সেইখিনিও একেদৰে চাব পাৰোঁ। আৰু আমি বেক কৰি আমি বেলেগ এজন যদি আমি টেকনিকেল পাৰ্চনৰ ফিল্ড ৰিপৰ্ট চাব বিচাৰোঁ তাত আমি আকৌ ভিউ ৰিপৰ্টত ক্লিক কৰিলোঁ। কৰাৰ পিছত দেখিলোঁ যে এজনৰ আমি আকৌ এনেকাত ক্লিক কৰিলোঁ। কৰি পেলাই আমি ডিটেইলছ চাওঁতে দেখিলোঁ যে তেওঁ এই জিপিত এটাহে স্কিম চাইছে, এটাহে ৱৰ্কছাইট চাইছে, সেইকাৰণে অকল ৱৰ্কছাইট বুলি আহিছে। এতিয়া যদি আমি আমাৰ এজন প্ৰগ্ৰেম অফিচাৰ বা BDOৰ ৰিপৰ্ট চাব বিচাৰোঁ, ফিগাৰ থাকিব, সেই ফিগাৰত ক্লিক কৰিলে আমাৰ BDOসকলৰ ডিটেইলছ আহিব, কোন তাৰিখে ফিল্ডত গৈছে, কোন জিপিত গৈছে সেইখিনি চাব পাৰোঁ। আৰু ইয়াৰে যিকোনো এটা যদি আমি ভিউ ৰিপৰ্টত ক্লিক কৰোঁ তেখেতৰ আমি ফিল্ড ভিজিটৰ ৰিপৰ্টখিনি চাব পাৰিম। ইয়াত আহি গ'ল। এতিয়া আমি আকৌ এনেকৈ ক্লিক কৰিলোঁ, দেখিম যে ইয়াতে তেওঁ ৱৰ্কছাইট 1, ৱৰ্কছাইট 2, ৱৰ্কছাইট 3, ৱৰ্কছাইট 4, ৱৰ্কছাইট 5। আমি ইয়াৰ পৰা বুজিলোঁ যে তেওঁ একেদিনাখনতে 6টা স্কিমত তেওঁ ইনস্পেকশ্যন কৰিছিলে বা ছাইট ভিজিট কৰিছিলে সেই জিপিটোত। আৰু তেনেদৰে ইয়াতো আমি উত্তৰখিনি আমি চাব পাৰোঁ। এতিয়া আমি চাওঁ আমাৰ আৰু এটা লিংক আছে, টাৰ্গেট ভাৰ্চেছ ৱৰ্কছাইট ভিজিট কুমুলেটিভ প্ৰগ্ৰেছ। ইয়াত যদি আমি ক্লিক কৰোঁ তেতিয়া আমি ডেজিগনেশ্যন ৱাইজ কিমান টাৰ্গেট আছিল আৰু কিমান এচিভমেণ্ট হৈছে আমি চাব পাৰোঁ। ইয়াৰ বাবে আমি আকৌ স্কিমটো ছিলেক্ট কৰিলোঁ, তাৰপিছত ডেট ফ্ৰম, ডেট টু, এই দুটা ডেট ছিলেক্ট কৰি গেট ৰিপৰ্টত আমি ক্লিক কৰিব লাগিব। কৰাৰ পিছত আমাৰ অসমত ক্লিক কৰিলোঁ, আছামত ক্লিক কৰিলোঁ। ক্লিক কৰিলে দেখিম যে এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ আমাৰ টাৰ্গেট আৰু এচিভমেণ্টখিনি আহি আছে। আমি দেখিছোঁ DPCৰ টাৰ্গেট কিমান, 10টা, তেওঁ টাৰ্গেটৰ এগেইনষ্টে কিমান ভিজিট কৰিছে সেইটো চাব পাৰোঁ। ADPC বুলি ক'লে আমাৰ ইয়াতে CO বা PD বুজায়, তেওঁৰ টাৰ্গেট 10টা, তাৰ ভিতৰত কেইটা কৰিলে। এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেওঁৰ টাৰ্গেট 10টা, তাৰ ভিতৰত কিমান কৰিলে। নেক্সট আমাৰ আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ। আমাৰ যিটো ফিগাৰ আহে ৱৰ্কছাইট ভিজিট, এইটো আমাৰ ডিষ্ট্ৰিক্টত যিমানজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে তেওঁলোকে ফিল্ড ভিজিট কৰাৰ টোটেল ৱৰ্কছাইটৰ ভেলুটো আহে। আমি ইয়াতে কোনজন এছিষ্টেণ্ট ইঞ্জিনিয়াৰে কিমানটা কৰিছে সেইটো চাব নোৱাৰোঁ। আমি ইয়াত গম পাম যে 10জন যদি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছে 10জনে সৰ্বমুঠ কিমানটা ছাইট ভিজিট কৰিলে সেইটোহে গম পাম। তেনেদৰে জুনিয়ৰ ইঞ্জিনিয়াৰত আমি যদি চাওঁ আমাৰ আটাইকেইজন জুনিয়ৰ ইঞ্জিনিয়াৰ মিলি কেইটা ছাইট ভিজিট কৰিছে সেইটো চাব পাৰোঁ। আৰু আদাৰ্ছ যিটো দিয়া আছে, আদাৰ্ছত আমাৰ আহে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰে কেইটা ছাইট ভিজিট কৰিলে সেইটো আমি চাব পাৰোঁ। ইয়াৰ পিছত যদি আমি চাওঁ ইনস্পেকশ্যন ৰিপৰ্ট 1 বুলি যিটো লিংক আছে, তাত চালে আমাৰ যিখিনি ডিষ্ট্ৰিক্ট লেভেল বা ব্লক লেভেলৰ টেকনিকেল অফিচাৰ, প্ৰগ্ৰেম অফিচাৰ, PD হওক বা CO হওক যিখিনি ইনস্পেকশ্যন কৰিলে তাৰ যদি আমি ছামাৰী ৰিপৰ্ট চাব পাৰোঁ যে আমাৰ 7 ষ্টাৰ কিমান % মানে মেইনটেইন কৰিছে, বা আদাৰ যিখিনি কুৱেশ্যন আছিলে কুৱেশ্যনখিনি যদি ৰিপৰ্ট মানে আমি পাৰ্চেণ্টেজ বা আমি কুমুলেটিভ ৰিপৰ্ট চাব বিচাৰোঁ, ইয়াত ক্লিক কৰিলে আমি সেই ডিষ্ট্ৰিক্টখনৰ ফিল্ড ইনস্পেকশ্যন ৰিপৰ্ট মতে আমি ডাটাটো চাব পাৰোঁ। এইখিনিয়ে হ'ল এৰিয়া অফিচাৰৰ ৰিপৰ্ট চোৱাৰ থুলমূল ধাৰণা। ধন্যবাদ।